তো হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। তো আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। তো গাইছ আজি হ'ল মাঘৰ 1 তাৰিখ। তো সেইকাৰণে আজি অলপ মই ফুৰিবলৈ যাবলৈ ওলাইছোঁ। তো ক'ত ক'ত যাওঁ কি হয় তো ভিডিঅ'টো চাই থাকিব। তো দেখাই পাব মানে আমাৰ ইয়াতে হাৰি ভাঙাতে মন্দিৰ আছে, কলীয়া গোসাঁই মন্দিৰ। তাতে আজি হোম যজ্ঞ হয়। তো প্ৰতি বছৰে হয়। তো তাকে লৈ যাওঁ আৰু তাৰ পৰা ক'ত ক'ত যাওঁ তো ভিডিঅ'টো চাই থাকিব শেষলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক আমাৰ লগত আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো বলক। তো ইয়াতে নাম হৈ আছে, দেখিব পাইছে ইয়াতে এইটো মন্দিৰ, ইয়াতো নাম হৈ আছে চক। ডাঙাত নোসোমালৈ এতিয়া আহিছোঁ গবৰাত দললৈ। তো জৰিবতাত থানক আহি আছোঁ আমি। তাতে ইয়াৰ পৰা যাই সোমাম, গবৰাত দলৰ পৰা যাই তাতে সোমাম। তো হাৰি ভাঙা তাত সোমোৱা নহ'ল। তো জৰিবতাত থানলৈ যাই আছোঁ, তাতেও হোম যজ্ঞ। তো তাকে লৈ বলক আমি তাতে যাই লগ পাই আছোঁ। ফাইনেলি জৰিবতাত থান আহি পাইছোঁ। তো গাড়ী চাড়ী ইয়াতে থৈ ল'লোঁ, তাকে লগিন যাই আছোঁ বলক। চক গাইছ মানুহ, পুৰা মানুহ গাইছ ভিৰ। তো আমিও যাই আছোঁ, গাড়ী অলপ দূৰতে থলোঁ। ইয়াত দেখিব হৈছে মানুহ, আমি অলপ খোজকাঢ়ি যাব লাগিব। তো খোজকাঢ়ি যাই আছোঁ, চাই থাকক। সেইফালে আৰু দেখাই আছোঁ বলক। তো আমি গেট আহি পাইছোঁ, এয়াই গেট এখন জৰিবতীয়া থানৰ চক গাইছ মানুহ। তো এইফালে আহি আছে, ময়ো যাই আছোঁ এয়া চক। ইয়াৰ পৰা যাই কলীয়া গোসাঁই থানতো সোমাই আছোঁ। পাৰিলে চাই থাকিবচোন ক'ত ক'ত যাব। আৰু এতিয়া ছাতিটো লৈ যাওঁ, ছাতি ধূপে লৈ লওঁ, ইয়াতে লৈছোঁ। তো জোতা চেণ্ডেলো ইয়াতে থৈ দিছে, ইয়াতে দেখা পোৱা হৈছে। তো ইয়াতে চাকি ধূপখিনি লৈ লওঁ, ভিতৰে যাই লগ পাই আছোঁ। তো ইয়াতে ছাতি ধূপটো জ্বলাই দিওঁ, ইয়াতে সকলোৱে জ্বলাইছে, আমিও ইয়াতে জ্বলাই দিওঁ মাজতে। তো এই তাতে জ্বলাই আহোঁ। চক গাইছ মানুহ, পুৰা একদম মানুহ। তো মানুহ চক ইফালে আমাৰ দেৰি হ'ল। তো মানুহ আধা গৈছে। তো এতিয়া আমি ৰখি অলপ চাওঁ। তো মানুহ আধা ঘৰত গৈছে, ইফালে দেখা পাইছে। তো আমাৰ আহিপতে দেৰি হৈছে, মানুহটো বেছি হৈছিল, পুৱাৰ পৰাই ঢেৰ মানুহ হৈছিল ইয়াতে দেখিব পাইছে। তো এতিয়াও মানুহ আছে চক গাইছ, মজা লাগিছে আহি কিনে। আপোনালোকে আহিব গবৰাত দলত জৰিবতীয়াৰ থান। তো মানে গাইছ আহিয়ে গম পালোঁ এইখন জৰিবতীয়াৰ থান বুলি মানুহে এনাই কয়, মানে কোৱাত জৰিবতীয়াৰ থান বুলি কয়, আচলতে এখন এখন জয় হৰি পিতাৰ থানে। তো আহক আপোনালোকে আহি চাওক, গবাৰ দলতে আছে। তো চাই ভালেই লাগিছে, মনটো ভাল লাগিছে। মাঘৰ 1 তাৰিখে ইয়াতো হোম যজ্ঞ হয়। তো মানুহ এতিয়া আহি আছে, ভক্তৰ সমাগম ঘটি আছে। আপোনালোকে আহিব কলীয়া গোসাঁই থানত। এয়া আহি পালোঁ, তাৰ পৰা ডাইৰেক্ট সোমাইছোঁ কলীয়া গোসাঁই মন্দিৰত। এইটোৱে মন্দিৰ চক, ইয়াতো মানুহৰ আছে ভিৰ, এতিয়া অলপ কমিছে চক। ইয়াতো মানুহ আছে, ইয়াতে এইটো মন্দিৰ কলীয়া গোসাঁইৰ মন্দিৰ চক গাইছ। ইফালেও মানুহ বহুতেই আছে। তো কলীয়া গোসাঁই মন্দিৰত মানুহৰ ভিৰ দেখিছে গাইছ, ভিৰ মানুহৰ। বিদখন দেখা পাইছে গাইছ, জিলাপি চব আছে গাইছ, মানুহ। তো গাইছ দেখিব পাইছে পুৰা মানুহ একদম ভিৰ ইয়াতে চব।
মানুহৰ ভিৰ গাইছ মজা মানুহ আহি কিনে ভাল লাগছে আহিব আপোনালোকৰ হাৰি ভাঙাতে আছে লটাৰী টিকেট কাটে তো খেলাত কি হয় তো লাগ আছে পাই যাব পাৰে এই দুখন গাড়ী আছে চাওক এই দুখন মাৰুতি আছে মাৰুতি টিকেট দুটা কাটি লওঁ বলক তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো নাপাহৰিব তো আজিলৈকে বাই